Hello friends, আজি আপোনালোকক দেখাব ওলাইছো এটি বহুমুখী কৃষি পাম নাম হৈছে অষ্টৰিশী বহুমুখী কৃষি পাম। এই কৃষি পামটো আপোনাৰ নগাঁও জিলাৰ ৰহা দীঘলদৰী গাঁৱত অৱস্থিত। এই কৃষি পামটো স্থাপন হৈছিল 1994 চনত। গাঁৱৰ 8জন যুৱকে লগ লাগি এই বহুমুখী কৃষি পামটো স্থাপন কৰে। এই এলেকাটো হৈছে এটা বৃহৎ এলেকা। ইয়াত কেইবাটাও পুখুৰী আছে, ডাঙৰ ডাঙৰ পুখুৰী। প্ৰায় 200 বিঘা মাটিত এই পুখুৰীকেইটা খন্দা হৈছে। ইয়াত বিহুৰ বহাগ বিহু আৰু মাঘ বিহুৰ উৰুকা দিনা মাছটো উঠোৱা হয়। আপোনাৰ এই মাছটো কম ৰেটতে, বহুত ডাঙৰ ডাঙৰ মাছ কম ৰেটতে পোৱা যায় উৰুকা দিনা। আপোনালোকক যদি উৰুকা মাছ প্ৰয়োজন হয়, উৰুকা দিনা ইয়ালৈ আহিলে আপোনালোকে ভাল ভাল ডাঙৰ ডাঙৰ মাছ, আপোনাৰ ৰৌ, ঢেকেৰা, চন্দা, এইবিলাক মাছ, ভাল ডাঙৰ ডাঙৰ মাছ কম ৰেটতে পাব। গাঁৱৰ 8জন যুৱক হোৱাৰ কাৰণে, 8জন যুৱকে এই পুখুৰীকেইটা খন্দাৰ কাৰণে নামটো দিয়া হৈছে অষ্টৰিশী বহুমুখী কৃষি পাম। আপোনালোকক পুখুৰীকেইটা দেখাই দিছোঁ এবাৰ। আপোনালোক আহকচোন আমাৰ লগত পুখুৰীকেইটা চাব। দেখিছে নিশ্চয় পুখুৰীকেইটা। এলেকাটো বহুত ডাঙৰ, দেখিছে। প্ৰতি বছৰে ইয়াত মাছ উৎপাদন কৰা হয়। মাছৰ সৰু সৰু মাছটো দিয়া হয়, নহ'লে পোনা দিয়া হয়। আপোনাৰ মাছটো বৰ সোৱাদ। আজি মাছ দেখুৱাব নোৱাৰিম আপোনালোকক, মাছটো দেখুৱাব পৰা হ'লে ভাল আছিলে, যিহেতু আজি মাছটো উঠোৱা নাই। এনেই নেক্সট এটা ভিডিঅ' বনালে আপোনালোকক মাছটো দেখাম। যেতিয়া মই বিহু উৰুকা দিনাখন ভিডিঅ' বনাম, তেতিয়া মই মাছবিলাক দেখাম। আপোনালোক আহিব ইয়াত, উৰুকা দিনা আহিব। মাছ বেলেগত বিচাৰি যাব নালাগে, বহুত ভাল ভাল মাছ পাব। মইতো ইয়াৰ পৰাই নিওঁ প্ৰতি বছৰে বিহু। এইটো পানী সিঁচা মেচিনটো, এইটো মেচিনেৰে পানীটো সিঁচি দিয়ে, সিঁচি পেলাই মাছটো উৎপাদন কৰে। এই মাছটো মানে ধৰে আৰু নেট দি ধৰে। দেখিছে এলেকাটো প্ৰায় 200 বিঘা, অলপ বেছিহে হ'ব মাটি। এই 200 বিঘা মাটি 1994 চনতে আপোনাৰ স্থাপন হৈছিলে। ইয়াৰ ঐতিহ্য আছে, ঐতিহ্যমণ্ডিত পুখুৰী এইকেইটা। দেখিছে এয়া পুখুৰী। আৰু সিফালে মানে এইফালে আৰু এটা পুখুৰী আছে। সেইফালে যাবলৈ মানে ৰাস্তাটো অকণমান দিগদাৰ, সেইটো কাৰণে যাব পৰা নাই, ঘূৰি যাব লাগিব। দেখিছে, নেক্সট এটা ভিডিঅ' বনালে মই আপোনালোকক মাছবিলাক দেখাম। কিমান ডাঙৰ ডাঙৰ মাছ ইয়াত আছে। প্ৰায় 4 কেজি 5 কেজিতকৈও ওপৰত মাছ ওলায়। ঢেকেৰা, ৰৌ, ঢেকেৰা ৰৌটো কমন মাছ, আৰু ভাল ডাঙৰ ডাঙৰ মাছ আছে। খৰিয়াও আছে, খৰিয়া আপোনাৰ বৰ সোৱাদ ইয়াৰ মাছটো। দেখিছেনে। আজিলৈ আৰু বহলাই নকওঁ, আজিলৈ ইমানতে এৰিলোঁ। নেক্সট ভিডিঅ' যেতিয়া মই বিহুৰ উৰুকা দিনাখন বনাম, তেতিয়া আপোনালোকক মাছবিলাকো দেখাম। আৰু আপোনালোকে নিজে আহিলেতো দেখিবই। আৰু
আজিলৈ বহলাই নকওঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।